হাই বন্ধু বান্ধৱীসকল জেটেক এছামিছ নামৰ ইউটিউব চেনেলৰ আজিৰ এইটো নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক জনাম যে এটা মোবাইল নম্বৰৰ জৰিয়তে আপোনালোকে একাধিক ভোটাৰ আইডি আধাৰ কাৰ্ডৰ লগত কেনেকৈ লিংক কৰিব। তাৰ বাবে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ NVSP পৰ্টেলটো খুলিব আৰু ইয়াত চাব এইটোত আছে ভোটাৰ পৰ্টেল বুলি। এইটো বেটা সাৰ্ভিস হয়, ইয়াত ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে এনেকৈ এটা অপচন আহিব লগইন বুলি। লগইন তো আপোনালোকৰ যদি আগতে ইয়াতে ৰেজিষ্টাৰ কৰা আছে তেনেহ'লে মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো বহুৱাই কেপচা কোডটো ইয়াত বহাই লগইন কৰিব পাৰিব। আৰু যদি নাই তেনেহ'লে ক্ৰিয়েট একাউণ্টত ক্লিক কৰি নতুন কৰি ক্ৰিয়েট কৰিব লাগিব। ইয়াত আপোনাৰ মোবাইল নম্বৰ নাইবা ইমেইল আইডি দি ৰেজিষ্টাৰ কৰিব পাৰিব। যিকোনো এটা বহাই আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব আৰু তাত আপোনাৰ মোবাইলত বা ইমেইলত এটা OTP যাব। যদি মোবাইল নম্বৰ দিছে মোবাইলত যাব, সেই মোবাইল নম্বৰ OTPটো ইয়াত বহাব। বহাই ভেৰিফাইড ক্লিক কৰিব চিম্পলি। তাৰপিছত আপোনাৰ ছাকচেছ দেখুৱাব যেতিয়া ভেৰিফাইড ক্লিক কৰিব। তো ছাকচেছ হোৱাৰ পিছত আপোনালোকৰ এইটো পেজ আকৌ খোল খাব। আপোনাৰ ইয়াত ক্ৰিয়েট পাছৱৰ্ড আপোনাৰ বনাব লাগিব। পাছৱৰ্ডটো আপোনালোকৰ 8 ডিজিটৰ হ'ব লাগিব। তো ইয়াত আপোনালোকে যদি আপোনাৰ নামটো ৰাহুল হয়, rahul@123 এনেকুৱা চিষ্টেমত দিব। হ্যাঁ, এটা স্পেশাল ক্যারেক্টার আর নাম্বার বহাব। কনফার্ম পাসওয়ার্ড ইয়াত বহাব, সেম ইয়াত বহাই দিব। তাৰপিছত এইটো যোগফলটো কি হয় এইটো ইয়াত বহাই দিব ক্যাপচা কোডত। এইটো বহাই আপোনালোকে তলত ইয়াত টিক মাৰ্ক দি সিম্পলি ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব। ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা চিষ্টেম আহি যাব ওয়েলকাম বুলি। ওয়েলকামত এবাৰ ক্লিক কৰিব। ওয়েলকাম ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এইটো পেজ খোল খাব। অৰ্থাৎ এইটো এটা ডাশবোৰ্ড হয় এই ৱেবছাইটৰ। তো ইয়াৰ পৰা আপোনালোকে লিংকটো কৰিব পাৰিব। লিংক কৰাৰ কাৰণে আপোনালোকে ইয়াত চাব সিম্পলি ইফালে আছে আধাৰ লিংকেজ। আধাৰ লিংকেজটোত ক্লিক কৰিব লাগিব। হ্যাঁ, এই আধাৰ লিংকেজত প্ৰথমতে ক্লিক কৰিব আপোনালোকে। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো প্ৰফাইল নাম ইয়াত বিচাৰিব, প্ৰফাইলৰ নামটো দিব লাগিব। তো এইটো আপোনাৰ যিজন ব্যক্তিৰ কৰিব সেইজন ব্যক্তিৰ নালাগে, যাৰ নামত প্ৰফাইলটো ক্ৰিয়েট কৰিব সেই নামটো বহাব। বহাই আপোনালোকে ইয়াত প্ৰথমত ফাৰ্ষ্ট নেম, তাৰপিছত ইয়াৰ যিটো লাষ্ট নেম বা চিৰনাম হয় এইটো দিব। তাৰপিছত ষ্টেটটো চিলেক্ট কৰি ল'ব আৰু ইয়াৰ জেণ্ডাৰ কি হয় জেণ্ডাৰটো বহাই দিব। তাৰপিছত ছাবমিটত ক্লিক কৰিব। তো আপোনাৰ যিটো প্ৰফাইল নাম এইটো ক্ৰিয়েট ছাকচেছফুলি হৈ যাব। এইটো হোৱাৰ পিছত আকৌ আপোনালোকে কি কৰিব, লিংক আধাৰত আকৌ ক্লিক কৰিব লাগিব, লিংকেজ আধাৰ। ইয়াত ক্লিক কৰাৰ লগে লগে এতিয়া আপোনালোকৰ সন্মুখত এইটো পেজ খোল খাব। তো ইয়াত আপোনালোকক কিছুমান ইনষ্ট্ৰাকশ্যন বুজাই দিব যে আপোনাৰ এইটো প্ৰফাইলৰ জৰিয়তে একাধিক ব্যক্তিৰ লিংক কৰিব পাৰিব ভোটাৰ আইডি আৰু আধাৰ কাৰ্ড। লগতে আপোনাৰ এটা লিংক কৰাৰ পিছত ৰেফাৰেন্স নম্বৰ উলিয়াব। ৰেফাৰেন্স নম্বৰটো ভালকৈ ৰাখিব দেই। এটা এনেকুৱা কিছুমান ইয়াত ইনষ্ট্ৰাকশ্যন দিছে, ভালকৈ পঢ়ি চাব। তো আপোনালোকে চিম্পলি ইয়াত লেট ষ্টাৰ্টত ক্লিক কৰিব। এইটো ক্লিক কৰাৰ লগে লগে এইটো পেজ খোল খাব। ইয়াত দিছে ডু ইউ অলৰেডি হেভ ভোটাৰ আইডি নাম্বাৰ। তো যিহেতু আমাৰ ভোটাৰ আইডি নম্বৰ লগত আছে, কিয়নো আমি ভোটাৰ আইডি কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক কৰিম, তো আপোনাৰ চিম্পলি ইয়াত ইয়েছত ক্লিক কৰিব লাগিব, ইয়েছ আই হেভ। তাৰপিছত আপোনাৰ যিটো ভোটাৰ আইডি নাম্বাৰ থাকে, ইপিক নাম্বাৰ কয় যিটো সন্মুখতে থাকে ফ্ৰণ্ট পেজতে, সেই নাম্বাৰটো ইয়াত বহাব লাগিব। নাম্বাৰটো বহাৰ পিছত ফেচ ডিটেইলত ক্লিক কৰিব লাগিব। তাৰপিছত ফেচ ডিটেইলত ক্লিক কৰাৰ লগে লগে ইয়াত তলত চাব প্ৰচিড অপশ্যন আহিছে। ফেচ ডিটেইল হৈ গৈছে, ফাউণ্ড মানে বিচাৰি লৈছে। এতিয়া আমাক কৰিব লাগিব প্ৰচিডত ক্লিক। প্ৰচিডত ক্লিক কৰাৰ পিছত যিখিনি ডিটেইলছ ভোটাৰ আইডি কাৰ্ডত আছে সম্পূৰ্ণ ডিটেইলছ ইয়াত শ্ব' কৰিব। আপোনাৰ নাম, লগতে গাৰ্জিয়ান নাম, বয়স, তাৰপিছত যিটো এছেম্বলি হয় এছেম্বলিটো ইয়াত শ্ব' কৰিব, ডিষ্ট্ৰিক্ট শ্ব' কৰিব, পাৰ্ট শ্ব' কৰিব, গোটেইখিনি শ্ব' কৰিব। তাৰপিছত চিম্পলি আপোনালোকে 7 কণ্টিনিউত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ 6B ফৰ্ম খোল খাব। তাৰ আগতে আপোনালোকৰ মোবাইল নম্বৰটো বিচাৰিব। সেই মোবাইল নম্বৰটো বহাব। যিজন ব্যক্তিৰ আপোনালোকে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লিংক কৰিব সেইজন ব্যক্তিৰ মোবাইল নম্বৰ ইয়াত বহাব। এইটো বহাই আপোনালোকে চিম্পলি চেণ্ড OTPত ক্লিক কৰিব আৰু এটা OTP যাব, OTPটো ভেৰিফাই কৰি ল'ব।
OTP আপোনালোকে সিম্পলি ইয়াত ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ পিছত এটো সাকসেস দেখুৱাব আৰু আপোনাৰ 6B ফৰ্মটো খোল খাব এই 6B ফৰ্ম ফিল আপ কৰাৰ কাৰণে প্ৰথমতে আপোনালোকক ইয়াত দিছেগে yes I have আধাৰ নাম্বাৰ তো আমি আধাৰ কাৰ্ড লিংক কৰিম আমাৰ ওচৰত আধাৰ কাৰ্ড আছে যেহেতু আধাৰ কাৰ্ডত ইয়েছত ক্লিক কৰি আধাৰ নাম্বাৰটো ইয়াত বহাব লাগিব আধাৰ কাৰ্ড নম্বৰটো বহোৱাৰ পিছত আপোনালোকক সিম্পলি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত তলত চাব যে ফাৰ্ষ্ট নেম তো আমাৰ যেটো আইডি প্ৰুফত নাম আছে সেই নামটো প্ৰথম যেটো নাম আছে ফাৰ্ষ্ট নেমটো বহাব লাগিব তাৰ পিছত লাষ্ট নেম তো লাষ্ট নেমটো বহাৰ পিছত আপোনাৰ অটোমেটিক তলত চাব যেটো অসমীয়া নাম অটোমেটিক ইয়াত আহি যাব যদি কিবা কাৰণত ভুল আহে আপোনালোকে ম্যানুয়ালি ইয়াত ক্লিক কৰি এটো লিখিব পাৰিব তো আপোনালোকে এইখিনি লিখাৰ পিছত আপোনালোকে সিম্পলি ইয়াত কি কৰিব 7 কন্টিনিউত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত জেনাৰেল ডিক্লেৰেচনৰ বাবে এটা ফৰ্ম ফুল কৰিব ইয়াত আপোনালোকৰ প্লেসটো বহাব লাগিব প্লেসটো আপোনাৰ ডিস্ট্ৰিক্টও বহাব পাৰে নাইবা প্লেসৰ ঠাইত আপোনালোকৰ এৰিয়া যেটো নাম আছে এৰিয়াৰ নামটো বহাব পাৰে নাইবা ভিলেজ নামও দিব পাৰে এটো বহাৰ পিছত আপোনালোকে কি কৰিব 7 কন্টিনিউত ক্লিক কৰিব তাৰ পিছত ইয়াত চাব ফ্ৰম 6B যেটো সম্পূৰ্ণ ডিক্লেৰেচন ফৰ্ম এটা খুল খাব আপোনাৰ নাম তাৰ পিছত আপোনাৰ যেটো এসেম্বলি আছে তাৰ পিছত ইপিক নাম্বাৰ আধাৰ নাম্বাৰ তো ইয়াত কিবা যদি ভুল ভ্ৰান্তি হৈ থাকে তেনেহলে আপোনালোকে এডিট ফৰ্মত ক্লিক কৰি এডিট কৰি ল'ব পাৰিব আৰু যদি আপোনাৰ গোটেইখিনি ঠিক থাকে তেনেহলে সাবমিট বটনত ক্লিক কৰিব তো যেতিয়া আপোনালোকে সাবমিট বটনত ক্লিক কৰিব তেতিয়া আপোনাৰ কামটো সম্পূৰ্ণ হৈ যাব তো সম্পূৰ্ণ হোৱাৰ পিছত আপোনাৰ এখন একনলেজমেন্ট নাম্বাৰ ওলাব ৰেফাৰেন্স নাম্বাৰ এপ্লিকেশন ৰেফাৰেন্স নাম্বাৰ হেতু নাম্বাৰ আপোনালোকে ভালকৈ ৰাখিব কিয়নো এই নাম্বাৰটো পৰৱৰ্তী সময়ত আপোনালোকৰ দৰকাৰ পৰিব পাৰে আৰু এইখিনি হোৱাৰ পিছত আপোনালোকে যদি আৰু বেলেগ কাৰোবাৰ যদি লিংক কৰিব বিচাৰে তেনেহলে আপোনালোকে ইয়াত তলত চাব হোম অপচন আছে হোমত ক্লিক কৰিব আৰু আপোনাৰ সন্মুখত এটো পেজ খুল খাব আৰু নতুনকৈ ইয়াত লিংক আধাৰ লিংকেজত ক্লিক কৰি আকৌ নতুনকৈ বেলেগ এজনৰ কৰিব পাৰিব তো এনেকৈ আপোনালোকে একাধিক এটা নম্বৰৰ জৰিয়তে একাধিক ব্যক্তিৰ লিংক কৰিব পাৰিব তো তাৰ পিছত আপোনালোকে যেটো ৰেফাৰেন্স নম্বৰ পাইছে সেই ৰেফাৰেন্স নম্বৰটো দি চাব পাৰিব যে আপোনাৰ কামখিনি কিমান দূৰ হৈছে তো আপোনালোকে আগৰ হোম পেজত গৈ ইয়াত ট্ৰেক এপ্লিকেশনত ক্লিক কৰি এটো চাব পাৰিব ৰেফাৰেন্স নম্বৰটো ইয়াত বহাই ট্ৰেক ষ্টেটাস ক্লিক কৰিব আৰু আপোনালোকে চাব এটো সাবমিট হৈ গৈছে আৰু একসেপ্ট হলে ইয়াত একসেপ্ট দেখুৱাব আৰু ৰিজেক্ট হলে ৰিজেক্ট হ'ব ৰিজেক্ট হলে আপোনালোকে আকৌ নতুনকৈ কৰিব লাগিব তো বন্ধুসকল আজিৰ ভিডিওটো এইখিনি যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ